মানে 6জন মানুহকো মই ইনকাম দিব পাৰিছোঁ আৰু যদি মই বেলেগ কিবা যদি চাকৰি যদি কিবা কৰিব পাৰিলোঁ হয় মই অকলেহে ইনকাম কৰিব পাৰিলোঁ হয় আৰু কাকো মানে কিবা ইনকাম দিব নোৱাৰিলোঁ হয় কিন্তু বৰ্তমান এতিয়া মই নিজেও ইনকাম কৰি আছোঁ আৰু লগতে বেলেগকো ইনকাম দিব পাৰিছোঁ আৰু কিবা এইটো মাহৰ পৰা মোৰ কিবা ট্ৰেভেল ফাণ্ডো সোমাই আছে আৰু মানে কিবা 1 বছৰ পাছত মই বিদেশত ফুৰিবলৈ যাব পাৰোঁ আৰু কিবা হেল্থৰ বিষয়ে ক'ব গ'লে স্পেচিয়েলি মোৰ দেউতাৰ ডায়েবেটিছ আছিলে তো প্ৰথমবাৰ যেতিয়া মানে মোৰ আপলাইনে আহি কিনে মোক যেতিয়া ক'লে তো কিবা কওঁতে আৰু কিবা যেতিয়া কিবা ডায়েবেটিছৰ কথা ক'লে যে এনেকুৱা কিবা ছাপ্লিমেণ্ট পোৱা যায় তেতিয়া আমাৰ দেউতাৰ তাত মই কিন্তু ট্ৰাই কৰিলোঁ ছাপ্লিমেণ্ট আৰু এতিয়া আমাৰ দেউতাৰ মানে কিবা চুগাৰ কিবা হয় একেবাৰে কিবা মানে কিবা নৰ্মেল হৈ কিনে আছে এতিয়া মানে মিষ্টি কওক পেৰা কওক যি কওক চব খাব পাৰে গোটেইকেইটা খাব পাৰে কিন্তু আগতে বহুত বাচি আছিলে আলু নাখাম অমুক নাখাম তমুক নাখাম তেনেকুৱা তো ইয়াৰ পৰা আমাৰ হেল্থটো ভাল হৈ আছে লগতে আমাৰ এটা ইনকামৰো এটা মানে কিবা ৰাস্তা আহিছে হয় এটা আমি মানে কিবা এটা আমি ভাল এটা কিবা ৰাস্তাও ইনকাম কৰি আছোঁ গতিকে এটা মানে ভাল এটা কিবা ৰাস্তা পাই আছোঁ ইনকাম কৰাৰ বাবে হয় আৰু ময়ো কৰি আছোঁ মোৰ দাদাও কৰি আছে মোৰ বাইদেউ কৰি আছে আমাৰ হ'ব লগা বাইদেউ কিবা আমাৰ কিবা হ'ব লগা বহো কৰি আছে চবে মিলি কিনে কৰি আছোঁ আৰু কিবা মোৰ ফ্ৰেণ্ডকেইটাও কৰি আছে প্ৰথম মই যেতিয়া সোমাইছিলোঁ তেতিয়া ফ্ৰেণ্ডকেইটা মোক না না বুলি কৈ আছিলে যেতিয়া মোৰ ইনকাম চালে মোৰ গোটেই ফ্ৰেণ্ডকেইটা আহি কিনে এতিয়া মোৰ লগত কৰি আছে